প্ৰিয়ংকাজ ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক লৈ যাম মাজুলীৰ ৰাসৰ প্ৰস্তুতি দেখাবলৈ। আপোনালোকে হয়তো সকলোৱে জানে মাজুলী ৰাসৰ এটা সুকীয়া পৰিচয় আছে। ৰাসেই হৈছে মাজুলীৰ প্ৰাণ। এয়া আজি আমি আহিছোঁ চামগুৰি সত্ৰলৈ। এই সত্ৰখন মুখাশিল্পৰ বাবে বিখ্যাত। ইয়াৰ পৰাই মুখাপিন্ধি কৰা অভিনয় দেখাবলৈ দেশে বিদেশে মানুহ যায়। এয়া আপোনালোকে দেখিবই পাইছে মুখাৰ প্ৰস্তুতি কৰি আছে, যিহেতুকে ৰাসৰ সময়ত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু মুখা লৈ যায় বা ইয়াত প্ৰদৰ্শনীও কৰে। তো এতিয়া এখেতসকলৰ মাজুলীৰ ব্যস্ততাই খুব ব্যস্ততাৰে ভৰি পৰে আৰু সকলো স্থানীয় লোকসকলে ইয়াত মুখা বনাই আছে আৰু তো আপোনালোকে চাই থাকক ভিডিঅ'টো। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেন ছাবস্ক্ৰাইব কৰি দিব। দেখিছে কাৰিকৰসকলে মুখা বনাই আছে। তো ইজি নহয়, বহুতকেইটা ষ্টেপ থাকে। ফাৰ্ষ্ট দেখিছে আপোনাক বেতৰ ওপৰত মাটিৰ এটা তাত আপোনাক দেখিছে গোবৰেৰে সেয়া কৰি আছে, গোবৰ লিপি আছে। তো এয়াই আৰু ইয়াৰে স্থানীয় কাৰিকৰসকলে এনেকৈ তেওঁলোকৰ এটা জীৱিকাৰ পথো উলিয়াই লৈছে। খুব ভাল এটা উপাৰ্জন হয় আৰু কাৰণ ইয়াত ৰাসৰ সময়ত দূৰ দূৰণিৰ পৰা মানুহ আহি এই মুখাসমূহ ক্ৰয় কৰি লৈ যায়। আজিৰ এই ব্লগটোত মই আপোনালোকৰ সৈতে চিনাকি কৰাই দিম ডক্টৰ হেমচন্দ্ৰ গোস্বামী। 2023 বৰ্ষত তেখেতক ভাৰত চৰকাৰে কলা বিষয়ত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। তেখেতে শিক্ষকতা কৰিছিলে। অৱসৰ গ্ৰহণ কৰাৰ পিছত নিজকে সম্পূৰ্ণৰূপে মুখাশিল্পৰ লগত নিয়োজিত কৰি ৰাখিছে। আহকচোন আজি তেখেতৰ মুখৰে আমি মুখাশিল্পৰ বিষয়ে কিছু নজনা কথা শিকোঁ। ৰজাৰ আগত
মুখাৰ এখন নাটক দেখুৱাব লাগে তো মই কালি পৰহি আহি সোমাইছোঁ ফোনটো পাইছোঁ মই নগ'লোঁ আৰু মোৰ ছাত্ৰসকলক গ্ৰুপটোত মুখাৰ অভিনয় কৰিবৰ কাৰণে পঠাই দিলোঁ আৰু সেই মুখাই মই কৈছিলোঁ মুখৰ সঞ্চালন হয় চকু সঞ্চালন হোৱাটো এই নাটকখনৰ লগত জড়িত হৈ আছে গতিকে এয়া হ'ল পুতনা এইটো কোৱা মোৰ গুৰিতে অৰ্থ হ'ল এটাই মই দেখিছিলোঁ মুখা পিন্ধি বৰ গৰম মই শুনা নাই এইটো কথা মনত আহিল এইখন আমি সুৰক্ষা লাগিব এইখন আঘাত কৰিব নোৱাৰোঁ মুখা পিন্ধি এইখন আঘাত হ'লে কি হ'ব কথা ক'ব কথাখিনি বাহিৰলৈ ওলাই যাব সম্পূৰ্ণ যিটো মুখা আছিল কেৱল ভিজুৱেল এইটোত আছিল বা এইটোত আছিল এতিয়া কিন্তু লগত এইটো সংযোগ হ'ল মুখাই সবাক দৃষ্টিলৈ আহিল মুখা নহ'লে মই মুখাটো এটা দৃষ্টিগত কলা আছিল এতিয়া সজাগলৈ আহিল সবাক গতিকে এয়া ব্যৱহাৰ কৰাৰ উদ্দেশ্য মই কোৱা মুখা দেখাইছে মুখা চোৱা লগত বডি আছে গাবোৰ সংযোগ হয় এইটো আছে আৰু তেনেকৈ আছে যেনে জীৱ জন্তু মুখা হয় আৰু সেই জীৱ জন্তুৰ ভিতৰত এটা চৰিত্ৰ দেখাইছোঁ আৰু বহুত আছে কিছুমান আমাৰ তালৈ লৈ গ'ল এই আহি আছে এতিয়া নাৱত উঠিলে পাবহি গতিকে ৰাসতে ওলোৱা শিশুলীলা খণ্ডৰ ঘোঁৰামুখীয়া বা গতিকে তাৰ সেই ভাৱ দিব পৰা কিছুমান আমি তাক কেন্দ্ৰ কৰি যিবিলাক হ'ব লাগে সেইবিলাক আমি মুখাৰে কৰিবলৈ বিচৰা হৈছে গতিকে এনেকৈ কৰোঁতে বিচাৰি পাইছে আৰু সেইকাৰণে এই ৰাইজৰ বাকী হেৰি কালি যাব আৰু এটা 2 মিনিট অনুভৱ এটা লওঁ নেকি 2 মিনিট মই এটা মোৰ প্ৰচাৰ হ'ল এই আজি অলপ দিন হৈছে অনাতাঁৰ কিন্তু তেওঁলোকে প্ৰশ্ন সুধিব জনা নাই মই কৈ দিছোঁ আজি মই কৈ মই কথাখিনি থকা কথাখিনি কোৱাৰ মোক এটা সুবিধা দিছে একদম কাৰণ প্ৰশ্ন আহিলেহে কথাখিনি ওলাব ঠিক আছে মই ঠিকে আছে মই আৰু 2 মিনিট কথা 2017 বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল ইয়াৰ উপৰিও তেখেতে সাহিত্য একাডেমী সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল
আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই